এইফালে এডাল হ'ল বিৰিয়াবাৰী, ধুনীয়াকৈ এডাল বিৰিয়াবাৰী লৈ গৈছোঁ আৰু এডাল মানে ধুনীয়াকৈ ধান। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে ভালে আছে। স্বাগতম জনাইছোঁ মোৰ আজি এটা নতুন ভিডিঅ'লৈ। আৰু আজি ভিডিঅ'টো হ'ল মানে কি, আজি যাম পথাৰৰ পৰা ধুনীয়াকৈ ধানখিনি আনিম। ধানখিনি মানে আমাৰ কটা হৈ গ'ল আৰু আজি ধুনীয়াকৈ যাম আনিমগৈ। আৰু এইফালে আমাৰ এয়া খুৰা আহিছে, এই ধুনীয়াকৈ খুৰা আৰু এয়া মিলাল, আমি চবেই মিলি পেলাই ধুনীয়াকৈ এতিয়া যাওঁ পথাৰত আৰু ধানখিনি আনিম। আৰু আপোনালোকে ভিডিঅ'টো চাই যাওক, মই সম্পূৰ্ণৰূপে আপোনালোকে ধান মৰাৰ পৰা দেখাই যাম। তেনে ব'লক আজি ভিডিঅ'টো আমি ধুনীয়াকৈ বিৰিয়াবাৰী লৈ লৈছোঁ, বিৰিয়াবাৰী ধুনীয়াকৈ বিৰিয়াবাৰীত ধানখিনি আছে। এয়া হ'ল আমাৰ পথাৰ। এয়া ধানবোৰ কাটি পেলাই ধুনীয়াকৈ আগতে ওপৰত উঠাই থোৱা হৈছিলে আৰু মানে ধানবোৰ পথাৰত বহুত পানী আছিলে, পানীৰ কাৰণে এয়া ধানবোৰ ধুনীয়াকৈ পুখুৰী পাৰত থৈছিলোঁ এইবোৰ ধান। আৰু ইয়াৰ পৰা এতিয়া আমি ধুনীয়াকৈ ধানবোৰ লৈ যাম। এইবোৰ ধান কাটি পেলাই ধুনীয়াকৈ মেলি থৈছিলোঁ, মেলি মানে ধুনীয়াকৈ বোজাবোৰৰ কুটি থৈছিলোঁ। এতিয়া বোজাবোৰ ধুনীয়াকৈ শুকাই গ'ল, ধুনীয়াকৈ এতিয়া ধানখিনি লৈ যাওঁ। আৰু গাইছ এতিয়া আমি ধুনীয়াকৈ বিৰিয়াবাৰীত ধানখিনি ল'লোঁ, ধুনীয়াকৈ এতিয়া গৈ আছোঁ ধান লৈ। আৰু আজিৰ দিনটো এনেকৈ ধান টানি থাকিব লাগিব আৰু আপোনালোকে ভিডিঅ'ত চাই যাব, মৰম ভাল পাব দিব। এইবোৰ ধুনীয়াকৈ আমি ধান লৈ গৈ আছোঁ। আৰু কি গাঁৱলীয়া ল'ৰা, আমি চব কামেই কৰিব পাৰোঁ আৰু কাম নকৰিলে নহয়। যিহেতু আমি কাম কৰিবই লাগে, সেইকাৰণে চব কামেই কৰোঁ আৰু আপোনালোকক ভিডিঅ'বোৰ বনাই দি থাকোঁ। আপোনালোকে ভিডিঅ'বোৰ চাই যাব, মৰম দিব, ভাল পোৱা দিব। এয়া এনেকৈ ধান নি গৈ আছোঁ গাইছ। এইফালে আমি ধুনীয়াকৈ ধানবোৰ ইয়াতে থৈছোঁ আৰু ধুনীয়াকৈ এটা মেজি মাৰিব লাগিব। এইবোৰ ধানবোৰ আনি থৈ লওঁ ধুনীয়াকৈ, আমি ধুনীয়াকৈ আনি মেজি মাৰিম। এইবোৰ ধান আনি আছে, থৈ আছে ধুনীয়াকৈ। ধুনীয়াকৈ বিৰা বান্ধি আছে। খুৰা ধান কেনেকুৱা হৈছে? ধানটো বিশেষ বেয়া হোৱা নাই, ভালেই হৈছে। নিয়াটো সময় হৈ আহিছে, এতিয়া শুকাইছে ধান, নিব লাগে, মাৰিব লাগে। আৰু আমাৰ খুৰাই ধুনীয়াকৈ এইবোৰ বোজা বান্ধি লৈছে, বোজা বান্ধি ধুনীয়াকৈ নি আছে। এইকেইটা গাইছ ৰাজহাঁহ চাওক, কি ধুনীয়া ধুনীয়া দেখি দেখিছেনে? ৰাজহাঁহকেইটা কি ধুনীয়া। ধান কাটোতে মই ঘৰত নাছিলোঁ, সেইকাৰণে ধান কটাখিনি আপোনালোকক দেখাব নোৱাৰিলোঁ। এয়া গাইছ আমাৰ বিৰা নিয়া হ'লেই আৰু প্ৰায় অলপ আছে, নি আছোঁ। এইখিনি আছে, এইখিনি লৈ গ'লে বিৰা নিয়া হৈ যাব। আমি ধুনীয়াকৈ পথাৰৰ পৰা এইফালে ধানবোৰ আনি ল'লোঁ, আনি এতিয়া ধুনীয়াকৈ ধানবোৰ গোটাই ল'লোঁ। আৰু এতিয়া ট্ৰেক্টৰ আহিব, ট্ৰেক্টৰ মানে মেচিন আহিব, মেচিনত মাৰিম ধুনীয়াকৈ। আৰু এয়া ধানবোৰ এইবোৰ আনিলোঁ, এতিয়া ধুনীয়াকৈ ট্ৰেক্টৰৰ লগত মৰণাটো মাৰিম। আমাৰ গাড়ী আহিলে, এয়া ট্ৰেক্টৰ, এতিয়া ধুনীয়াকৈ আমি ধান মাৰোঁ, ৱেইট কৰি আছে। এইফালে আৰু এইফালে এখন গাইছ নেট পাৰি লৈছোঁ, মানে ধানবোৰ ইয়াতে ওপৰতে থ'ম। ইয়াত আহি আছে, এইফালে ধুনীয়াকৈ গাড়ী লগাই দিলে আৰু এতিয়া ধুনীয়াকৈ ধান মাৰোঁ। চ' গাইছ আমাৰ ধুনীয়াকৈ এতিয়া মৰা হৈ গ'ল। আৰু এয়া ধান ইমানখিনি ধান পালোঁ। আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। আৰু যিসকলে মোৰ চেনেল নতুনকৈ ভিডিঅ' চাই আছে তেওঁলোকে চেনেল ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। বাই বাই।